ঘৰৰ পৰা খেদি দিয়াৰ পিছত মই এনেকৈ দোকান দি চলি এনেকৈ আছোঁ। চলি আছে। নমস্কাৰ, আপুনি এইটো ব্যৱসায় কৰি থকা কিমান দিন হৈছে? মই 83 চনৰ পৰা কৰি আছোঁ। কিমান দিনৰ পৰা কৰি আছে? 83 চনৰ 83 চনলৈকে কৰি আছে। 83 চনৰ আন্দোলনৰ পৰাই মই ব্যৱসায়টো কৰিছোঁ। আপোনাৰ ঘৰত কোন কোন আছে? মোৰ ঘৰত তোমাৰ এতিয়া দাদা আৰু নবৌ ভতিজা এটা আছে। এইটো দোকান দি চলি আছে। অঁ, মোক ঘৰৰ পৰা খেদি দিয়াৰ পিছত মই এনেকৈ দোকান দি চলি এনেকৈ আছোঁ। চলি আছে। আপোনাৰ কষ্ট হয়নে নহয় এই দোকান দি চলিবলৈ? এইটো বয়সত আপুনি এইটো দোকান দি কৰি খাই আছে। খাই আছোঁ আৰু কি কৰিবা, উপায় নাই, চলিবতো লাগিব। এতিয়া মই লোকৰ ঘৰত হাজিৰা কৰিবলৈকো যাব নোৱাৰা হ'লোঁ। এনেকৈ চলি কৰি বাই ভনী দুজনী মই খাই আছোঁ। আৰু কি কৰি খাম ৰাতিপুৱা আৰু। কেইটা বজাত আহে আপুনি এইখন দোকান খুলিবলৈ? মই ৰাতিপুৱা তোমাৰ 5টা বজাত পাই যাওঁহি মই। ইয়াত আহি প্ৰতি বজাৰে বজাৰে যায় নে ইয়াতে আহে? অঁ, মই ইয়াতহে আহোঁ। ইয়াতে আহে আৰু বেলেগ দিনে কি কৰে? ঘৰত মই এনেই ছাগলী তাগলী অঁ, এনেকৈ পুহি কৰি চৰাই কৰি খাই আছোঁ। এইখিনি আপুনি ইয়াত কি বিক্ৰী কৰে? পাণ তামোলে বিক্ৰী কৰে আৰু অঁ, তামোলে পাণ বিকিম। তামোল। এতিয়া যেতিয়া ধৰক আজিৰ দিনটোত যেতিয়া বৰষুণ চৰষুণ পৰিছে কাষ্টমাৰ চাগে নাই? অঁ, মোৰ কাষ্টমাৰকেইটা যিকেইটাই খায় সেইকেইটা খাইছে আৰু আহেই। এতিয়া আপুনি খালি তামোল আপোনাৰ দোকানখনত খালি তামোল আৰু পাণেই আছে। বাকী অঁ, আপুনি পানীও ৰাখিব পাৰিলে হয়, চিপ ৰাখিব পাৰিলে হয়। পইচা কথা আছেতো। মোৰ পইচা থাকিলেনো মই এনেকৈ এইখন দোকান দি খাই থাকোঁনে। ঠিক আছে, মোৰ তৰফৰ মই কিবা এটা সহায় আগবঢ়াই থৈ যাম আপোনালৈ। আপুনি পাৰিলে চিপছ আৰু পানীটো লৈ আহিব। হ'ব? আপুনি এইটো পৰিস্থিতি যে আছে, কোনোবা আহিছেনে আপোনাক সহায় নাই কৰিবলৈ? নাই, কোনো নাই। মোৰ আজি তোমাৰ অৰুণোদয় মোক নিদিয়ে। অঁ, কিবা এটা সাহাৰ্য মোক ঘৰৰ খুঁটা দি নিদিয়ে। মই এতিয়া লোকৰ ঘৰতহে আছোঁ। মোক আপোনাৰ নিজৰ ঘৰতো নাই? মোক ঘৰত থাকিবলৈকে নিদিয়ে, এতিয়া মই কেনেকৈ বনামগৈ। কি কৰি খাম আৰু এনেকৈ কৰি খাই আছোঁ আৰু তোমাৰ। এনেকৈ চলি আছে আপুনি আৰু? আপুনি ইয়াৰ পৰা কেইটা বজাত যায়? মই এই সামৰিবলৈ আৰম্ভ কৰিছোঁ আৰু এতিয়া গৈ যাম থাকিব। আৰু অঁ, ইয়াৰ গৈ পৰা কিমান দূৰ হয় আপোনাৰ ঘৰ? মোৰ ঘৰ ইয়াৰ পৰা তোমাৰ 1 কিলোমিটাৰ নহয়, আধা কিলোমিটাৰমান হ'ব। যাব ইয়াৰ পৰা লাগিব। ঘৰ অঁ, ঠিক এয়া আছে। মোনা দুটা ল'ম আৰু পিঠিত চকীখন বোজা ল'ম আৰু তেনেকৈ গৈ থাকিম বাৰু। 500 টকা দি দিছোঁ, আপুনি পাৰিলে পানী চানী উঠাই ল'ব। হা?